প্ৰথমবাৰৰ কাৰণে বইল মাংস ৰেচিপি বনাব লৈছোঁ দেই। মাংস খাব মন গৈ আছিল, কিন্তু মই মছলা খাব নোৱাৰোঁ, গা বেয়া হৈ আছিলে কাৰণে মানুহজনে ক'লে মছলা খাব নালাগে। সেইটো কাৰণে মই বইল মাংসকে বনাবলৈ ট্ৰাই কৰিলোঁ। তাৰ কাৰণে আলু, আদা, জালুক, মিহি মিহিকৈ পিঁয়াজ কুটি লৈছোঁ, নহৰু, বিলাহী আৰু কেঁচা ধনিয়া লৈছোঁ, লগতে অলপ মাংস লৈছোঁ। কেৰাহীখনত পানী দি পেলাই মাংসখিনি ধুনীয়াকৈ দি দিছোঁ। মাংসখিনি প্ৰথমতে ধুই ৰাখিছিলোঁ, ধুই ৰখা মাংসখিনি দিলোঁ আৰু সৰু সৰুকৈ মিহি মিহিকৈ কুটা পিঁয়াজখিনিও লগতে দি দিছোঁ। পিঁয়াজখিনিতো মানে পানী সৰহ হৈছে দেই, মই প্ৰথম বনাইছোঁ না, আৰু লগতে আদা নহৰুখিনি থেতেলিয়াই ল'লোঁ। থেতেলিয়াই লৈ পেলাই আদা নহৰু পেষ্টটো লগতে দি দিছোঁ। দি পেলাই অকণমান লৰাই দিছোঁ। লৰাই দি মই লগতে আলু দিছোঁ। আলুটো অপশ্যনেল হয়, দিলেও হয় নিদিলেও হয়, কিন্তু মই মাংসত আলুটো দিলেহে ভাল পাওঁ। সকলোৱে ভাল নাপায়, কিন্তু মই আলুটো দিলেহে মাংসটো খাই পেলাই বেছি ভাল পাওঁ। লগতে নিমখ দিলোঁ, নিমখ দি অলপ লৰাই দিলোঁ আৰু অলপ দিছোঁ জালুকৰ গুড়া। জালুকৰ গুড়া অবিহনেতো বইল মাংস খাবলৈ ভাল নহয় ন। আৰু ইয়াত দি কৰি পেলাই লৰাই মেলি দিলোঁ আৰু ইয়াত ঢাকি দিলোঁ। ঢাকি দি তাৰপৰা চালোঁ, চোৱাৰ পিছত জলকীয়া আৰু বিলাহীখিনি দি ভালদৰে আকৌ সিজিবলৈ দিলোঁ। সিজাৰ পিছত দেখিছেনে কি ধুনীয়াকৈ সিজিছে, আৰু হৈ গ'ল আমাৰ বইল মাংস ৰেডি। তাৰপিছত কাটি থোৱা ধনিয়াখিনি দি দিলোঁ, দি পেলাই অলপ ধুনীয়াকৈ লৰাই কৰি দিলোঁ। চাবলৈতো ধুনীয়া হৈছে, মানুহজনক অকণমান টেষ্ট কৰিবলৈ দিলোঁ। মানুহজনে কৈছে বহুতেই ধুনীয়া হৈছে দেই, বনাব পাৰিছা। আৰু লগতে মানুহজনে এক্সট্ৰাকৈ মাংস ৰাখিছিলে পকৰি বনাবলৈ বুলি, তেওঁ ইয়াৰ পকৰিও বনালে। আৰু মই ভাবিলোঁ আম এটা আছে, আমটো বেয়া হৈ যাব, গতিকে মই চাটনি বনাই পেলাওঁ। কিন্তু আমৰ চাটনি নহ'লেগৈ দেই। আমাৰ থালখন ৰেডি হৈ গ'ল, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।